এয়া শেৱালি ফুল লৈ লৈছোঁ, যিহেতু এতিয়া শেৱালি ফুলৰ ছিজন আৰু শেৱালি ফুলৰ খাই বহুত ভাল লাগে আৰু তাৰ লগতে শেৱালি ফুলটো খাব লাগে, বহুত উপকাৰী হয়। সেইকাৰণে এয়া মই এইখিনি ভালদৰে এতিয়া ধুই ল'ম। শেৱালি ফুলখিনি ধুই পেলাই মই এনেদৰে টুকি ল'লোঁ। যিহেতু শেৱালি ফুল খোৱা বহুত বেছি উপকাৰী, সেইকাৰণে এই ছিজনটোত শেৱালি ফুল এবাৰ খাবই লাগে। আৰু আনহাতে মই এখন পেন গৰমাই ল'লোঁ আৰু পেনখন গৰম হোৱাত মই তাত মিঠাতেল দিম। যিহেতু শেৱালি ফুলৰ ভাজিটো মিঠাতেল দিলেই ভাল লাগিব, সেইকাৰণে মই মিঠাতেল দিছোঁ। আৰু এইখিনি গৰম হোৱাত ইয়াত মই কেইটামান পাঁচফোৰণ দি দিলোঁ। এনেদৰে পিঁয়াজ কাটি লৈছিলোঁ আৰু পিঁয়াজৰ লগতে জলকীয়া 2-3টামান এনেদৰে সানি লৈছিলোঁ। আৰু এতিয়া এইখিনি পিঁয়াজখিনি ভালদৰে মই অলপ ভাজি ল'ম। এতিয়া পিঁয়াজখিনি ভাজ খাই গৈছে, তেতিয়া ইয়াত মই শেৱালি ফুলখিনি দি দিম। অকণমান সৰহকৈ দিব, তেতিয়া ভাজিখন খাই ভাল লাগিব। হালধি দি দিম, হালধি আৰু নিমখটো সোৱাদ অনুযায়ী দি দিছোঁ। দি পেলাই এতিয়া মিক্স কৰি দিছোঁ। ইমানখিনি ফুল আছে, তেতিয়া একেবাৰে গজি পেলাই নাইকিয়া হৈ গ'ল, একদম কম হৈ গ'ল। এনেদৰে অলপমান ভাজি লওঁ। আনহাতে মই যিহেতু কণী দুটা লৈ লৈছিলোঁ, এই দুটা মই এতিয়া ভাঙি ল'ম। আৰু এই কণীকেইটা মই উলিয়াই এইকেইটা ভালদৰে ফেটি ল'লোঁ। আনহাতে ইয়াত অকণ তেল বিৰিঙি গৈছেগৈ, ইয়াৰ পানীটো নাইকিয়া হৈ এতিয়া তেলটো বিৰিঙি গৈছে। এতিয়া মই এইখিনি চাইডতে দি এখন পেনতে, যিহেতু তেল অলপ মই সৰহকৈ দিছিলোঁ, সেইকাৰণে বা আপুনি বেলেগকৈও বনাই ল'ব পাৰে। মই ইয়াতে কণী দুটা দি দিলোঁ। কণীটো দিয়াৰ লগে লগে এই ভাজিখনৰ সোৱাদটো আৰু বেছি হয়, যিহেতু শেৱালি ফুলটো আমাৰ কাৰণে বহুত বেছি উপকাৰী। সেইকাৰণে এনেকৈ দিলে তাৰ যিটো তিতা ভাৱ থাকে, সেই তিতা ভাৱটো বহুত বেছি পৰিমাণে কমি যায়। আৰু এয়া ভাজি, সেইকাৰণে ল'ৰা ছোৱালীকো খুৱাব লাগে। এনেদৰে খুৱাই দিলে সিহঁতে ধৰিব নোৱাৰিব ইয়াতে এটা তিতা ভাৱ আছে। সেইকাৰণে একদম চিমত ৰাখি পেলাই মই কৰি আছোঁ এতিয়া। চাওক, পানীখিনি পূৰা এতিয়া ভাজি লাগ খাই গৈছে শেৱালি ফুলখিনিৰ লগত। এয়া চাওক, আমাৰ এতিয়া হৈ গ'ল, কণীখিনিও ধুনীয়াকৈ এনেদৰে লাগ খাই গ'ল। এয়া চাওক, দেখিবলৈ কিমান ধুনীয়া লাগিছে আৰু খাবলৈতো বহুত বেছি সোৱাদ হয়। এনেদৰে খালে ল'ৰা ছোৱালীও এনেদৰে দিলে খাব, পিটিকিটো কমি যায় যিহেতু। এয়া এতিয়া আমাৰ শেৱালি ফুলৰ কণীৰ লগত ভজা ভাজিখন খাবলৈ হৈ গ'ল। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন। যদি বেয়া পায় এনেদৰে খাই চাব, কিন্তু বহুত বেছি ভাল লাগে তেতিয়া। ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰিব। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া ন'টিফিকেশ্যনবোৰ পাই থাকিব। তেন্তে আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতি। আজিলৈ বাই বাই।